हेलो फ्रेंड्स আমি আজি কি বুলি কি জায়গা আছিল ধেমাজি গল हेलो फ्रेंड्स আজি আমি ধেমাজি যাব ওলাইছো বাবা আমি গাড়ীখন দেখাই দেব এইখন গাড়ী এইখন আমাৰ গাড়ীখন তো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকক স্বাগতম জনাইছোঁ মই এতিয়া অন্য ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে ডিব্ৰুগড় ৰষ্টিং টিভি তো আমি আজি যাম বুলি ভাবিছোঁ ডিমৌ ধেমাজি ডিমৌ বুলি কোৱা জেগাডোখৰলৈ তো আপোনালোকক সমগ্ৰ দৃশ্য দেখাই যাম বুলি ভাবিছোঁ তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে আছে মোৰ লগৰবিলাক সেইখিনি পাই গ'ল আৰু তো ব'লক তো বন্ধু বান্ধৱীসকল এতিয়া সেইখিনিয়ে আমাৰ গাড়ী পাই গ'লহি আৰু সেয়া আমাৰ গাড়ী পাই গ'লহি আৰু চবেই উঠিবলৈ গৈছে আপোনাক দেখাই দিম ঋতুৰাজ আহি পাই গ'লহি তো ব'লক वेलकम टू माय यूट्यूब चैनल हेलो तो আমি ইয়াত সেইখিনি আপোনাৰ পাঁচ সাত বল আহিলি তো এইফালে যোনে এইবিলাক উলিয়াই থৈ দিছে আৰু পূৰা এইবিলাক পানী বটল পানী ফিল্টাৰ দিছো দেই কি কৰিছা বুঢ়ী কি কৰিবা
তো এতিয়া আমি আহি পাই গ'লো সেই ধেমাজি ডিমৌ। তো এতিয়া আমি পিকনিক প্লেচটো পোৱাগৈ নাই, পিকনিক প্লেচটো আমি পামগৈ আৰু। তো আপোনালোকে চাই থাকক ভিডিঅ'। তো এতিয়া এণ্টাৰ হৈ গ'লোঁ পিকনিক প্লেচটোত। গৈ আছোঁ, পামগৈ এতিয়া। গৈ আছোঁ। তো এতিয়া আমি আহি পাই গ'লোঁ সেই ডিমৌৰ ধেমাজি ডিমৌৰ পিকনিক প্লেচটো আপোনালোকক ভিউটো দেখাবলৈ বিচাৰিছোঁ। এটা 360 ভিউ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। তো 360 ভিউ। হেই বন্ধুসকল, পাহাৰ। তো এতিয়া আপোনালোকক মজা ভিউ এটা দেখাবলৈ বিচাৰিম। একদম পাহাৰৰ পৰা বৈ আহিছে পানী, ইমান নিজন পানী আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই লওক। পাহাৰৰ পৰা বৈ অহা একদম নিজন পানী, একদম খাই দিব পৰা যাব। মোৰ ইয়াত লগৰ কেইজন মানে ওলমা দলঙত উঠিবলৈ চেষ্টা চলাই আছে, একদম ভাল। তো বন্ধুসকল, এতিয়া গৈ আছোঁ আমি একদম যোনডোখৰ জেগাত আমি ভাত চাত বনাম তাৰ দৃশ্য আপোনালোকক দেখাবলৈ গৈ আছোঁ। আমাৰ গাড়ী সেইফালে গ'ল, তো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। বলক। তো এতিয়া আমি পাই গ'লোঁ সেই পিকনিক প্লেচ, আৰু ইয়াতে বনোৱা হ'ব আমাৰ ভাত শাকটো আপোনালোকক দেখাই দিম ইয়াত। তো ইয়াত অনা হ'ল কেৰাহী আনিছে আৰু মাংস, এইটো দেখাম প্ৰায় 6 কেজি মাংস দেই। এইফালে লৈ আহিছে চব শাক পাচলি, আপোনালোকক ভালদৰে দেখাম বাৰু অলপ পিছত। তো এতিয়া সেইফালে কিবা ধুবলৈ নিছে, তাকো দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, এতিয়া ভাত বনাবলৈ কাৰণে এই চাউল ধুবলৈ আনিছে। সেইফালে তিদি ভেটি আছে, এইফালে পূৰা একদম ক্লিন পানী, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক আপোনালোকে, একদম ক্লিন পানী, খাই দিব পৰা যাব আপোনাৰ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
হৈ গ'ল ভাত তো ভাতটো এইফালে হৈ গ'ল আৰু এইফালে পিঁয়াজ আৰু এইফালে চালাড কাটি থকা হৈছে তো ভাতৰ বাবে ৰূপমে বনাই আছে পূৰা এইফালে জোনদা আছে তো এইফালে কি কৰিছে চিপ খোৱাত বিজি দে পূৰা এইফালে পিঁয়াজ কাটি থকা হৈছে এইফালে কেৰাহী পতা হৈছে এইফালৰ পৰা বনাব লাগিব ব্ৰইলাৰ মাংসকে লৈ আনিলোঁ আৰু পূৰা 6 কেজি ব্ৰইলাৰ মাংস আছে তো এইবিলাক তেল দিছে আমাৰ এইফালে কাৰিকৰ আছে ইউ আৰু এখেত জলকীয়া দি দিলে তো আপোনালোকৰ সমগ্ৰ দৃশ্য দেখা যাম বুলি ভাবিছোঁ তো চাই থাকক আৰু ভাত শাক খোৱা চব দেখাম বেয়া মানে নেমাৰিবি ৰখিয়ে আমাৰ ৰথিয়ে মাংস দি দিব মাংস দি দিছে তো আপোনালোকে চাওক অকণমান সময় ৰ মাংস দি দিছে 6 কেজি মাংস আছে এখন তেল ধৰি তো আপোনালোকে এতিয়া চাই থাকক অলপ সময়ৰ টাইম লেফ্ট তো এতিয়া আমি আহিলোঁ যেতিয়া পাহাৰতে অকণমান উঠোঁ আমি এতিয়া পাহাৰত উঠি গৈ আছোঁ তো আপোনালোকক কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম এইফালে অকণ সুৰংগ টাইপৰ হয় তো পাহাৰত উঠি গৈ আছোঁ তো বলক আমি আপোনালোকক সমগ্ৰ দৃশ্য দেখাই যাম এইফালে ভৰি চৰি বিষাই গৈছে একদম আইও এনাৰ্জি সকলোবিলাক খতম হৈ গৈছে আপোনালোকক চাই লওক আপোনালোকক সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম তো বলক পাহাৰৰ অকণমান সমতল ঠাই দেখা পাইছোঁ তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই পাহাৰৰ ওপৰত এইটো অকণমান সমতল ঠাই চাবলৈ চেষ্টা কৰিম কিমান খাৱৈ জেগা কিমান থিয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ একদম পূৰা থিয় মা কচোন কিমান থিয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো মোক বন্ধুসকল মাফ কৰি দিব কালি কিছুমান ফুটেজ মোৰ অকণমান ডিলিট হৈ গ'ল আৰু সেইবাবে আপোনালোকক বগীবিল দলং দেখাব নোৱাৰিলোঁ ভাত খোৱা দেখাব নোৱাৰিলোঁ সেইবাবে মোক মাফ কৰি দিব তো আজিলৈ বন্ধুসকল ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো বাবে